সমূহ বন্ধু বান্ধৱীসকলক মোৰ ফালৰ পৰা কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি আমি পথাৰত মানে গছা দিব যাম, গছা বুলি কওঁ আমাৰ ভাষাত, মানে শলা দিব যাম আৰু আপোনালোকক দেখুৱাই যাম আমি কেনেকৈ কাতি বিহু পালন কৰোঁ। গতিকে আপুনি ভিডিঅ'টো চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইডাল হৈছে মানে কি কাতি বিহুৰ মানে গছা বুলি কয়, আমি গছা বুলি কওঁ। এই গছা ইয়াতে দিম, মানে গছা মানে হ'ল আপোনাৰ চাকি। ইয়াতে মানে ঔটেঙাৰ খোলত চাকি দিয়া হ'ব এইডালত, মানে পথাৰত এনেকৈ পুতি দিয়া হ'ব। আৰু এই ওপৰত ইয়াতে ঔটেঙাৰ খোলত আমি মিঠাতেলৰ চাকি দি থৈ আহিম। এটা ওখ হয়, ওখ বা তুলসীৰ ভেটি আৰু তুলসী গছ পুলি ৰুই একদম ৰেডি। মাত্ৰ এতিয়া সন্ধিয়া শলা দিলে হ'ল ইয়াতে। এতিয়া পথাৰলৈ আহি আছোঁ আৰু এইবিলাক চাই লওক, কিবা কিবি যোগাৰ লৈ আনিছোঁ ইয়াতে শলা দিবলৈ। তেল আনিছোঁ আৰু বহুতো কিবা কিবি যোগাৰ লৈ আনিছোঁ। আৰু আপোনালোকক দেখাইছোঁ, এইখন আমাৰ পথাৰ আৰু ইয়াতে আমি এতিয়া গছা দিম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ অনাটনেৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক আমি কঙালী বিহু বুলি কওঁ। আৰু এতিয়া চাই লওক, ইয়াত গছা পুতিছে আৰু এতিয়া ইয়াত চাই লওক আমাৰ ধাননি পথাৰ। ধানবিলাক এইবাৰ সিমান ঠিকে আছে ধান ন, ভাল ধানে হৈছে ন এইবাৰ। কিন্তু ইফালে বেৰা চেৰা দিয়া হোৱা নাই, কিন্তু গৰুবিলাকে বহুত মানে ধানবিলাক খায়। এইবিলাক খাইছে, কিবা এইবিলাক পোকে ধৰিছে কিজানি না, কিবা কিবি পোক গৰু খাইছে না। সেয়া আমি গছাডাল ঠিক কৰিলোঁ, এইডাল গছা আমি ইয়াতে দিম শলা, মানে ঔটেঙাৰ ফুলটো অলপ জোৰকৈ পুতি দিছোঁ, পৰিল। এই গুড়ত সিঁচি গুড়ত হৈছে না, ঠিক আছে। কটাৰীয়ে লৈ আনিছোঁ, লাগব পাৰে না, কিবা কিবি কাটব, গতিকে কটাৰীখন লগত লৈ অনাটো ভাল। কাৰণ বহুতো মাটি মানে ইয়াৰ পৰা মানুহে কিনি খেতি কৰা বাদ দি দিছে। এইবিলাক মাটি চব চন পৰি গৈছে আৰু এতিয়া এইবিলাক মাটিত মানে এইবাৰ খেতি নকৰিলে গোটেই এইবিলাকতো বেচিছে প্ৰায়ভাগ মানুহে। এইবিলাকত চব ঘৰ হ'ব, এখন মানে কি এখন গাঁৱৰ সৃষ্টি হৈ গ'ল। এইখন পথাৰ আছিল আগতে, কিন্তু এতিয়া আৰু পথাৰ হৈ থকা নাই। এইখন এতিয়া শলা দিয়া হ'ল। এতিয়া ঘৰৰ পৰ্ববিলাক আপোনালোক দেখাই যাম, ঘৰত কেনেকৈ তুলসীৰ তলত চাকি দিওঁ, আৰু আপোনালোকে চাই থাকিব।